আপোনালোক সকলোকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যোগ হ'ল আমাৰ মন, আত্মা আৰু শৰীৰ একত্ৰিত কৰা এক কলা। যোগ পোনপ্ৰথমে প্ৰাচীন ভাৰতত আৰম্ভ হৈছিল। বৰ্তমান যোগৰ উপকাৰিতা আৰু জনপ্ৰিয়তা গোটেই বিশ্ব বিয়পি পৰিছে। ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত পোনপ্ৰথমে 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ পিছত ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলিয়ে এই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু 2015 চনৰ 21 জুনত গোটেই বিশ্বত প্ৰথম আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হয়। যোগ দিৱস প্ৰতি বছৰে নতুন বিষয়বস্তু লৈ উদযাপন কৰা হয়। এইবাৰ অৰ্থাৎ 2025 চনৰ যোগ দিৱসৰ থিম হ'ল য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ। যোগ অভ্যাস কৰাটো আমাৰ সকলোৰে কাৰণে বৰ উপকাৰী। ই আমাৰ শৰীৰ আৰু মন সদায় সুস্থ কৰি